অসম মেঘালয় সীমান্তৰ সমস্যা সমাধানৰ সন্দৰ্ভত দিছপুৰত তিনি শক্তিশালী আঞ্চলিক কমিটি গঠন অচিৰে আৰম্ভ হ'ব দুই ৰাজ্যৰ সীমাৰ জৰীপ কাৰ্য অসম মেঘালয় সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আলোচনাক অভিনন্দন কৰিছে কিন্তু গিভ এণ্ড টেক পলিচিক লৈ সন্দেহ প্ৰকাশ ছাত্ৰ নেতৃত্বৰ দেশত অব্যাহত নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ ধৰ্ণা KAWJFৰ যৌথ মহিলা সংগঠনৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা এতিয়া পাইছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত দুই ৰাজ্যৰ চৰকাৰৰ পৃষ্ঠপোষকতাত সীমাৰ জৰীপ কাৰ্য অচিৰে আৰম্ভ হ'ব ইতিমধ্যে 6 আগষ্টত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰ্ণাৰ চাংমাৰ নেতৃত্বত দিছপুৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ে গুৰুত্বপূৰ্ণ বৈঠকত সীমা জৰীপ সম্বন্ধীয় কাৰ্য ভালদৰে আৰু নিৰপেক্ষ সম্পাদনৰ বাবে তিনিটা আঞ্চলিক কমিটি গঠন কৰে অনাগত এমাহৰ ভিতৰতে দুই ৰাজ্য চৰকাৰৰ নিৰীক্ষণত দুই ৰাজ্যৰ সীমাৰ সঠিক জৰীপ কাৰ্য ৰূপায়ণ কৰিব উক্ত সংগঠন কেইটাই উল্লেখ্য হৈছে ইতিমধ্যে এইলৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য আগবঢ়োৱা দেখা গৈছে আশা কৰা হৈছে দুই ৰাজ্য চৰকাৰৰ এই শেহতীয়া প্ৰচেষ্টাই দুই ৰাজ্যৰ সীমা স্থায়ী সমাধান কৰাৰ লগতে সীমান্তবাসীৰ শান্তি বাতাবৰণৰ অটুট ৰখাত অভূতপূৰ্ব তথা ঐতিহাসিক ভূমিকা পালন কৰিব উল্লেখ্য ৰিপৰ্ট কাট নিউজ অলপতে অসম আৰু মেঘালয় সীমা সমস্যা স্থায়ী সমাধানক লৈ শ্বিলঙত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত অনুষ্ঠিত আলোচনাৰ সন্দৰ্ভত অভিনন্দন জনাইছে KSA কিন্তু গিভ এণ্ড টেক পলিচিক লৈ সন্তুষ্ট নহয় সমান্তৰালভাৱে এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে এই সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টিম কাৰ্বি আংলঙে পালন কৰা নীৰৱ ভূমিকাই এই সন্দেহক অধিক ঘনীভূত কৰিছে মেঘালয় অসমৰ সীমা সমস্যা সন্দৰ্ভত স্থায়ী সমাধান সকলোৱে কাম্য যদিও গিভ এণ্ড টক নীতিয়ে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্ত অঞ্চল এৰি দিব নেকি এনেদৰে সন্দেহৰ অৱতাৰণা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে লামডিং ৰোডস্থিত কাৰ্যালয়ত শুক্ৰবাৰে আয়োজিত সংবাদ মেলত KSA মন্তব্য আমিও মেঘালয়ৰ পৰা 1 ইঞ্চি মাটিও নিবিচাৰোঁ তেনেকৈ অসম তথা সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ 1 ইঞ্চিও মাটি আমিও এৰি দিব নোৱাৰোঁ এনেধৰণে বক্তব্য ৰাখিছিল তাৰ লগে লগে কিন্তু মেঘালয়ে আমাৰ কাৰ্বি আংলং মাটিত দখল কৰাৰ চেষ্টা কৰিছিল যে বিশেষকৈ যোৱা 4 তাৰিখ চিনথং সমষ্টি এৰিয়া মেঘালয় চৰকাৰ আৰু তেওঁলোকৰ কৰ্মচাৰীবিলাকে কাৰ্বি আংলং তেওঁলোকে মাটি দখল কৰাৰ প্ৰচেষ্টাত চেষ্টা কৰিছিলে কিন্তু তাৎক্ষণিকভাৱে তাত অঞ্চল থকা বিভিন্ন জাতি জনগোষ্ঠী আৰু বিশেষকৈ কাৰ্বি ছাত্ৰ সন্থাসকলে তেওঁলোকে বাধা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আকৌ নিজে মেঘালয় কাৰ্বি আংলং সোমাব নিদিয়াৰ কাৰণে তেওঁলোকে বাধ্যত যাবলগীয়া হৈছে কনভেনৰ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয় মুখ্যমন্ত্ৰীৰ মাজত তেওঁলোকে আলাপ আলোচনাত তাত সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি তাত ক'বলগীয়া কথা নাই কিন্তু কাৰ্বি আংলঙৰ বিশেষকৈ আমি কাৰ্বি ছাত্ৰ সন্থাও এটাই ক'ব বিচাৰিছোঁ যে সমস্যা সমাধানৰ নামত বা তেওঁলোকে গিভ এণ্ড টেকৰ কথা লৈ পেলাই যাতে কাৰ্বি আংলঙৰ জিলাৰ মাজত যাতে নপৰে সেইটো আমি ষ্ট্ৰংলি আমি দাবী কৰিব বিচাৰোঁ যাতে 1 ইঞ্চিও কাৰ্বি আংলঙৰ মাটি যাতে মেঘালয় যাতে লৈ যাব নোৱাৰে তেনেকৈ সীমা সমস্যাটো আমি মেঘালয় মাটিত আমাক লাগে আমি আজিলৈকে কোৱা নাই বা মেঘালয় মাটি 1 ইঞ্চিটো আমি তেওঁলোকৰ জেগাত যোৱা নাই কিন্তু বাৰম্বাৰ মেঘালয় চৰকাৰে কাৰ্বি আংলঙৰ সাহিত্য পৰিষদ আছে নে নাই তেওঁলোকৰ গুৰুত্ব নিদি পেলাই কাৰ্বি আংলঙৰ সীমা দিনক দিনে তেওঁলোকে যিটো আগ্ৰাহন চলাইছে তেওঁলোকে দখল কৰাৰ যিটো প্ৰচেষ্টা কিন্তু মেঘালয় চৰকাৰে শীঘ্ৰে এইটো বন্ধ কৰাৰ প্ৰয়োজন আছে আৰু বন্ধ কৰিব লাগে যদি তেনেধৰণে তেওঁলোকে যদি বন্ধ নহয় তেতিয়াহ'লে
পৰৱৰ্তী দিনত আমি কাৰ্বি ছাত্ৰ সন্থা আৰু ইয়াৰ সহযোগী কেএছএ নেতৃত্ব বিচাৰে সীমা সমস্যাক লৈ মেঘালয় অসমৰ দুই ৰাজ্য মুখ্যমন্ত্ৰীৰ মাজত হোৱা গিভ এণ্ড টক পলিচিৰ সন্দৰ্ভত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ফালৰ পৰা বক্তব্য ৰাখক নীৰৱতা পালন কৰি পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৰ ভূমি মেঘালয়ক এৰি দিয়া নীতি পালন কৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সক্ৰিয় নীতিয়ে ছাত্ৰ নেতৃত্বই নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নামিল KAWJF, SNPA আৰু UKAWA আদি মহিলা সংগঠনে ডিফুস্থিত জননেতা চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ কৰিলে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী মহিলাসকলে ঘৰৰ পৰা ওলাই আহি পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহৰ ঊৰ্ধ্বমুখী মূল্যৰ প্ৰতিবাদত ঠেলাত প্ৰতীকী হিচাপে চিলিণ্ডাৰ তুলি লৈ ৰাজপথত মহিলাসকলে ঠেলিনি সাব্যস্ত কৰিছে দিনে দিনে হোৱা মূল্য বৃদ্ধিৰ প্ৰতিবাদ এইদৰে বিজেপি চৰকাৰৰ শাসনকালত ৰন্ধন গেছৰ ঊৰ্ধ্বমুখী মূল্যৰ প্ৰতিবাদত নামিল জিলাখনৰ আগশাৰী মহিলা সংগঠন কেৱল ৰন্ধন গেছেই নহয় বজাৰৰ আলু পিঁয়াজ মিঠাতেল দাইলকে ধৰি ঊৰ্ধ্বমুখী মূল্য নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ এনে ঊৰ্ধ্বমুখী মূল্য জ্বলা-কলা কৰিছে সাধাৰণ জনতা আজি 6 তাৰিখ ডেটে চেমছন সিং ইংতি মেমৰিয়েল পাৰ্কত আমি বাধ্য হৈ গ'ল আজি আমি ধাৰণা কৰি পাতিবলৈ কাৰণ আমি মহিলা গেছ কিনিবৰ কাৰণে আমি আজি শক্তি নাই পেট্ৰল গাড়ী লগত আমি তেল ভৰাবৰ কাৰণে আমি শক্তি নাই কাৰণ 2 বছৰ হ'ব আজি COVID-19 লকডাউন চলি আছে আমাৰ মানুহবিলাক আমাৰ মহিলাবিলাক দিন হাজিৰা নাই একো কাম ইনকাম নাই আমি ক'ৰ পৰা গেছ কিনিম আমি ক'ৰ পৰা পেট্ৰল কিনিম আমাৰ ল'ৰা বাচ্চা টিউচন লৈ অনা নিয়া এইকাৰণে আমি এইবোৰ পেট্ৰল দাম বঢ়াৰ কাৰণে আমি কিবা কৰিব কাৰণে এতিয়া ঠেলা লৈহে আমি বাচ্চাহঁতক টিউচন থ'ব লাগে ঠেলা পৰাই আমি স্কুলত থ'ব লাগে এনেকৈ অৱস্থা হৈ গ'ল আমাৰ মহিলাবিলাক আৰু যোনটো আমি গেছটো আজিৰ তাৰিখলৈকে আমি 950 দাম বাঢ়ি গ'ল দিনে দিনে দামবিলাক বাঢ়ি আছে কেৰাচিন হওক ডিজেল হওক আৰু এই খোৱা তেল চব্জিবোৰ দিনে দিনে টাইম মিনিট দামবিলাক বাঢ়ি আছে এইটো কাৰণে আমি বাধ্য হৈ আমি ধাৰণা পাতিবলৈ হৈ গ'ল আজি আমি মহিলাবিলাক শক্তি নাইকিয়া হৈ গ'ল এইটোৰ কাৰণে আমি আজি মেমৰেণ্ডাম এটা দিম DC থ্ৰু আমি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজীৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিম আমাৰ মহিলাৰ কাৰণে ৰক্ষা কৰিব লাগে সেইটো কাৰণে আমি নমস্কাৰ জনাইছোঁ PM মোদীজীৰ কাৰণে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ তাৰ কাৰণে নমস্কাৰ দিছোঁ আৰু কাৰ্বি আংলং আমাৰ অনাৰেবল CM তুলিৰাম ৰংহাং তাৰ কাৰণে আমি গাৰ্ডন জনাইছোঁ যে আমাৰ মহিলাৰ কাৰণে ৰক্ষা কৰক আৰু এইবোৰ দামটো কমাই কৰক একটা লিমিটতে আপোনালোকে দামবোৰ বঢ়াই থাকিব এইটো আপোনালোকৰ পাৰ্চনেল প্ৰপাৰ্টি নহয় এইটো গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি নে আমি কৈখন সুধিব পাৰোঁ যে আপোনালোকে এইটো প্ৰপাৰ্টিবিলাক পাৰ্চনেল বনালে নেকি দাম যে নিজে বঢ়াই থাকিছে আমি কৈখন কৰিব খুজিছোঁ আজি এইটো কাৰণে আমি দাবী কৰিছোঁ এইবোৰ দাম কম কৰিব লাগে অকল আমাৰ অৰ্গেনাইজেশ্যন নহয় বেলেগ পলিটিকেল পাৰ্টিবিলাকত ধৰ্ণা কৰি আছে প্ৰটেষ্ট কৰি আছে আজিৰ দিনলৈকে আমি একো উল্লেখযোগ্য যে ধৰ্ণা কাৰ্যসূচী পালনৰ অন্তত মহিলা নেতৃত্বই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ন্যায়িক মূল্যৰ নিৰ্ধাৰণৰ দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে আৰু একেদৰে ইয়াৰ একোটাকৈ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো প্ৰেৰণ কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমস্যা সমানিক বিৰতিৰ Nalitum azo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke mathanang nilom. Alon medical store. Ke chengsi karbiang bong pen kang pucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. La pen ajada dowai linang jisita ladak longpon ekje.
lapen kilong lia dowai nang jipulote order pikang lote prapjin pen longpon ekji Lasik Difu Medical College and Hospital opposite Alon Medicare Store along nalitum ta humre iknon An sose kachini jia phan la abel ki pia number along humre iktame প্ৰতিবেশত পুনৰ বাতৰি মছিয়া প্ৰাণঘাতক কৰোনা তথা কোভিড ৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা টিকাকৰণ প্ৰক্ৰিয়া প্ৰতিদিনে দিনে জনতাৰ সহাৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নমাটি সমষ্টিৰ অন্তৰ্গত অক্ৰেং দীঘলপানী এলপি স্কুলত শুক্ৰবাৰে অক্ৰেং স্বাস্থ্য উপকেন্দ্ৰৰ সৌজন্যত কোভিড টিকাকৰণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় বৃহত্তৰ অক্ৰেং অঞ্চলৰ জনতাৰ বাবে অনুষ্ঠিত এই কোভিড টিকাকৰণ কাৰ্যসূচীত অঞ্চলটোৰ মুঠ 200 গৰাকী ব্যক্তিক কোভিড বেজী দিয়াৰ লক্ষ্য ৰখা হৈছে এদিনত 20 জন লোকক কোভিড বেজী দিয়া হ'ব ইয়াৰে 150 জন লোকক প্ৰথম পালি বেজী দিয়া হ'ব 50 জনক দিয়া হ'ব কোভিড বেজীৰ দ্বিতীয় পালি উল্লেখ্য জিলা প্ৰশাসনৰ তদাৰকীত অনুষ্ঠিত কোভিড টিকাকৰণৰ আজি দিনটোত জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি নমাটি বিজেপি মণ্ডলৰ সভাপতি জ্যোতি টিমুং প্ৰমুখ্য ভালে কেইগৰাকী বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে dak longpon lo tasipini dak laso vaccine kipi bangke first dose ke 150 lapen second dose ke 50 sikado kabe en pon lo tasi akunon ke en thunangji dola tasi toda em sar na humri lo khonsing rongpi alang li sitame next aku ko an ma ke en e tum phan sitame alang li dipona lapen pena abdik angbong aku non first dose punoi second dose punoi kelong le tum phanta kipi ponji phan alang li lamchak na pisi dam lo lapen kado gabe danglong rong kep soseji se alang li tum sita me bang lo kado gabe hidi apor posita rong rat atum non bang buji pon lo anu tinta vaksin ke en phansi bang rinti lo non vaksin en pon lo lasi pini doko tum phan ke aku pen abdik pithu ko sikado kabe phanta ke palong etji fansi first dose second dose ta nilitum bor ipon dak hawar mane dak okreng digolpani jitu la area angkang kado kabe parok pen chenglok guru kusari okomia la pen karbi kado kabe atum phan pangrum kat pen sidak tipon lo angke dak 1000 above doji population tetapi ni bang 200 kilo plus pen up tiga bang Dengar pra Rajiv Pe report Kat News সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচক্ৰমে গলৈ উঠিব ধৰিছে ব্যৱসায়িক দিশো টাৰলাংচত মুকলি কৰা হৈছে লং লম আমাণ্ডু সাংস্কৃতিক ক্ষেত্ৰখনলৈ পৰিদৰ্শনৰ বাবে অহা পৰ্যটকসকলে প্ৰয়োজন মতে ফাষ্ট ফুড চাহ মিঠা পানীয় আদি খাব পাৰিব কেচিএছৰ সভাপতি চন্দন সিং কয় শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এই লং লম আমাণ্ডু কাৰ্বি আংলং জিলা ভিন্ন প্ৰান্তৰ লগতে জিলা বাহিৰৰ পৰা অহা দূৰণিবতীয়া পৰ্যটকসকলে এই লং লম আমাণ্ডুত খন্তে সোমাই কৰিব পাৰিব জলযোগ চৰ্বতকে আদি কৰি মিঠা পনীয়া আৰু ফাষ্ট ফুড ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মুকলি অনুষ্ঠানত কেচিএছৰ সম্পাদক বিদ্যা সিং ৰংপি কেচিএছৰ উপ সভাপতি হোম সিং বে প্ৰমুখ্য ভালেসংখ্যক সাংস্কৃতিক প্ৰেমী ব্যক্তিসকল উপস্থিত থাকে longji pusini di sini dun sta korbang long de tai korbang apa yo long de la bantu nasi kudum lo si ayale punon da semeter bangkela da avlu nang keju ya tumo pangka panong pon si ini la bang so lang lo mamandu isia restaurant lo isia kulat lo abang so kulat ni alna mangno hijune hangpen alang litung la bang so katu kabe kiji ke kan alang tung kacuyor kaculang ke mesen je pan alang paro alang ahwang hang pising sini itu pun itu kampung mesen sampai উল্লেখযোগ্য যে চলিত বছৰ আগষ্ট 1 তাৰিখৰ পৰা সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচৰ পাৰ্কসমূহৰ পৰিদৰ্শন কৰাৰ বাবদ পৰ্যটকৰ পৰা প্ৰৱেশ পৰঙনি লোৱা নিয়ম কৰিছে মংগলিং ৰিপৰ্ট কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ